এজনী ভতিজা ছোৱালী, মোৰ ছোৱালী নাই, এজনীয়ে মোৰ ছোৱালী বুলি ভাবোঁ। ক্লাছ কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি পায়স অকণমান বনাবলৈ লৈছোঁ। এই ল'ৰা, মোৰ সৰু ল'ৰাটো এক্সট্ৰাকৈ ৰুম এটা লৈছে। আগতে ককায়েকৰ লগতে আছিলে, এতিয়া নতুন ৰুম এটা লৈছে। তাৰপিছত পাকঘৰটো বোলে মা অকণমান মানে নিয়ম চিয়ম কৰে, অপেনিং এটা কৰি দিব লাগে বুলি ক'লে। মইনো কি কৰিম, অকলে অকলে ভকত পাবলৈও অসুবিধা, দূৰ জেগা, দূৰণিবতীয়া। মই ভগৱানকে সাক্ষী কৰি কি বুলি কয় পায়সকে অকণমান বনাই দিওঁ বোলো। এয়া এতিয়া ধূপ জ্বলাই ল'লোঁ, প্ৰাৰ্থনা কৰি ল'লোঁ, ধূপ জ্বলালোঁ, প্ৰাৰ্থনা কৰিলোঁ, কৰি পিনে এই পায়সকণ বনাব লৈছে। কিচমিচ, কাজু, চাউল, এয়া গাখীৰ দিয়ে বনাবলৈ আৰম্ভ কৰিছোঁ আৰু অকণ বনাই কিনে দি এনেকৈয়ে তাৰ মনটো ভাল লাগক বুলি কৰি মেলি দিবলৈ লৈছোঁ আৰু সেয়াই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ' এটা কৰিলোঁ। পায়স ইতিমধ্যে পায়স হৈছেগৈ আৰু দেই ৰাইজ। হ'ব আছে হ'ব গ'ল এয়া পায়স। নাতিকেইটা ইমান ধুনীয়াকৈ মোবাইল টিভি চাই আছে চব ৰাইজ। এইকেইটা মোৰ নাতি, এইটো এইটো ছোৱালী ল'ৰা হয়, ছোৱালী নাতি, ল'ৰা নাতি। ল'ৰাটো আজি ৰুমটো লৈছে বুলি কেনে হেৰি কিবা মোৰ ভাই বোৱাৰীগৰাকীও আহিছে। এয়া খুৰীদেউ, মোৰ ভাইটি, মোৰ ডাঙৰ ল'ৰা ৰাইজ দেখিছেনে। ঘৰত মই নথকা সুযোগ লৈ নিগনি একদম পোৱালি দি গ'লে, লেপ কভা কুটি এইসোপা পোৱালি। এতিয়া কি কৰোঁ চাওকচোন, মাৰিবলৈও বেয়া লাগিছে, কিবা এৰি দিয়াও নহয়। মানে মই এইকেইটাকে চাই চাই আজি সময়টো কটাই